Hello, welcome back to my YouTube channel. মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো। সো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। আজি কি হৈছে এখন দেখিছে না কি পিনি আছো? আজি গৈ আছো বলবম, আজি লাষ্ট ডে মানে বলবম আজি শেষ হ'ব। সেইটো কাৰণে আগৰ ব্লগটো যদি চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, আপোনালোকে গৈ চাই ল'ব। আগৰ ইয়াৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ, আজিও ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ বছাচুক মন্দিৰৰ পৰা, শিৱ মন্দিৰৰ পৰা। এইফালে আমাৰ বিহাৰী আহি গ'ল, বিবাহো আছে বাৰু। এইবাৰ কেনেকুৱা আছিলে এবাৰ ৰূপটো দেখুৱাই দে। এইবাৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, আপোনালোকে চাই ল'ব। মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ এতিয়া। এইবাৰ নাই দেই। এইবাৰো মানে এইটো মন্দিৰৰ ভিতৰৰ পৰাই ব্লগ আৰম্ভ কৰি বলবম গৈছোঁ, আৰু এইবাৰো ইয়াৰ পৰাই আৰম্ভ দেই। এইজনক চিনি পাইছে নহয়, সেইজন মেইন পুৰা গাই আছে দেখিছে না। এইবাৰ ব্লগটো আপোনালোকক ডেছক্ৰিপশ্যনতে লিংকটো দিয়া থাকিব, আপোনালোকে গৈ চাই ল'ব আৰু কেনেকুৱা আছিলে এইবাৰ বলবম, আৰু এইবাৰ কেনেকুৱা হয় দেই ভাই লওক। আগৰকেইটা যোৱা নাই, লাষ্টতে যাম বুলি আছিলোঁ। আৰু এতিয়া ধুনীয়াকৈ আমি ইয়াত কি কি কওঁ কি কি নকওঁ আপোনালোকক দেখাই আছোঁ, ব্লগটো চাই থাকিব। কি কাম করিল আমি ফাইনেলি আমি ওলাই দিলোঁ মন্দিৰৰ পৰা নে কি? হা ওলাই দিলো কল লৈ ল'লে। আৰু বহুত আছে, খোৱা বস্তু বহুত আছে মানে। স্কুটিত ডিগ্ৰীত গোটেইবিলাক ভৰাই থৈছে, আন্ধাৰ যে একো দেখা নাই দেই। এইফালে আৰু আহি আছে মানুহ। আইও ক'ত মাৰিলোগে এখন মোৰ বসন্তীখন উলিয়াই আহিছিলোঁ প্ৰথম। তোৰ দে আমাৰ এখন এইফালে আছে জিলিকি চা, আমাৰ বসন্তী চা। এইটো চা গ'ল, এইটো চা আমাৰ বসন্তী গ'ল। সেইটো বাদ দে, আমি নমোৱাকৈ গ'ল হয় নহয়? সেই মাল তাগৰা লাগিছে, এইটো তাগৰা লোক আজি বেলেগ কৰি দিলোঁ। এইটো এক চাইড নাই, এক চাইড আছে দেই। আৰু পাছটো দেখাই আছোঁ ৰ'ব, বসন্তী দিনত দেখাম ভালকৈ। দেখিছে নাই, লাইট একটা আছে একটা নাই মানে সেইটোৱে। এতিয়া ধুনীয়াকৈ বাকী গোটেইকেইটা আহি আছে, আমি এতিয়া আগত গৈ আছোঁ ধুনীয়াকৈ দেখাই থাকিম, আপোনালোক চাই থাকিব। কলটো হাতত ল'লে ভাল হ'ব, বেয়া হৈ যাব। বা কিতাপ চিতাপ লৈ আছিলা, সেইটো হাতত ল বটল এটা বৰাই দে। কেমেৰামেন ভালকৈ ধৰিবলৈ জানিব লাগিব এনেকৈ। लगाओ ना भाई, क्या करता है? मैं रेन कुत्ता लो यार, बोलो ना पेन नहीं खाली पेन तो करते हैं। मैं पूरे माल फोटो बाकी था किले हो माल था बोले जगह हो ना একো এটা মোৰ লগত সম্ভৱ তা লাগে এইকণ লাগে উঠা, মোৰ পেজ ওলাই আছে বে। বলবো বলক যাবহে এতিয়া। হৰ মহাদেৱ বলবো। আমি মানে মেইন ৰাস্তা দি নাযাওঁগৈ ভাই লোক। এতিয়া মেইন কথাটো আমি ৰঙা নদী মাথায়ে গৈ থাকিমগৈ মানে। আমি ডাইৰেক্ট জেগাত ওলাব পাৰিম মানে তাত গৈ পেলাই। মোৰখন 2 নম্বৰ, এখন 3, এখন 4, এখন 5 দেই। ভাই লগৰ বেহেন লগ আৰু আছে মানুহ আগত তাৰ লগত ৰখি আছে লগৰ কিছুমান। ভাই লগ ৰঙা নদী মাথাইত আহি পাই গ'লোহি। মেইন কথাটো এই পকা ৰাস্তা কৰি দিলে মাথাইটো দেই ৰঙা নদী। আজি বহুত বছৰৰ মূৰত আহিছোঁ, গমেই নাপাওঁ মানে পকা কৰি দিলে বুলি। কিবা মানে এইটো জেগাতে যি বতাহ ধুমুহা মাৰিছে মানে স্কুটি দাঙি দিছে একদম পুৰা। বৰষুণ বতাহ ধুমুহা এইবাৰ একদম ধামাকা বৰষুণ এইবাৰ পৰা ইমান নাই। ৰাস্তা পুৰা পকা কৰি দিছে না, একদম পুৰা খাতৰা পকা চালিয়াকৈ হৈ গ'ল পকাটো। ধুনীয়াকৈ কৈ দিম আগত অলপ চলপ বেয়া আছে কৈ চাব। বহুত বছৰৰ মূৰত আহিছোঁ মানে, কিবা 5 বছৰ বৰষুণতে অহা। বলক এতিয়া কৈ থাকোঁ, আগৰ ব্লগটো চোৱা নাই, আগৰ ব্লগটো যদি চোৱা নাই
ডেছক্ৰিপশ্যনত লিংক থাকিব চাই ল'ব হয় নহয় বলক ফাইনেলি ভাই লগৰ বেহেন লোক আহি লৈ আমাৰ জেগাত ধুনীয়াকৈ আন্ধাৰত একো দেখাই নাই বে এইকণতে বনাবি নেকি লিংকটো হা ইয়াতে আহিয়ে যোগাৰো হৈ গ'ল নেকি তাই ৰ'ব টাইম নাই আৰু তই কিয় দেহ চলাই দিলি এইকণতে বনোৱাটো হ'ব চালিয়াকৈ মানে একদম পানী দেখিছে নাই বাৰু পূৰা ওচৰলৈকে পানী পাই গ'লি মানে আগৰ জেগাকেইটা নাই মানুহ আপোনালোকক দেখাম লাহে লাহে দেখাই আছোঁ আমি কামবিলাক কৰি মেলি ন তাৰপাছত দেখাই আছোঁ আপোনালোকক বল মই আৰু এনেকৈ লাগি দিছোঁ উপায় পাই চাই আছোঁ আৰু অকণমান দিবই লাগিব ময়ো নে কি মেইন বহুত টান আছে মাল এই গাল বহুত বলে পাৰিলোঁ চাওঁ একদম ওপৰত দি দিছোঁ মহাদেৱ কি আছে দেখাই লৈছোঁ মেইনকৈ দেখিছে নাই জোকাৰো এইবিলাক চব আছে আপোনালোক চাই থাকক আপোনালোক দেখাই আছোঁ ধুনীয়াকৈ কোনোবা গা ধুলেই নি পানীত নামিলে হা অকলে দেখা নাই চবকে দেখাইছো দেই চবকে দেখাইছো এতিয়া খোজ নে এতিয়া খোজ সেইটো কৈ মেলি দেখাই আছো আপোনালোকক আৰু ধুনীয়াকৈ ধূপটো জ্বলাই দিওঁ বুলি আহিছোঁ তেতিয়া গোন্ধটো ভাল লাগি থাকিব নে কি হয় নহয় ধৰি দিয়ক চালে মই নাম এষ্টাতে শুদ্ধ মনে জনাইছোঁ দেই মহাদেৱ জ্বলগীয়া যিকেইটা জ্বলিলে গোটেইকেইটা জ্বলিলে এডাল নে দুডাল থাকিলে সেইডাল থৈ দে জ্বলাম আকৌ তিনিটা কাঠি মহাদেৱৰ তিনিটা চকু নহয় জানো ত্ৰিনয়ন তিনিটাই মাল ত্ৰিনয়ন চাৰি নয়ন হৈ গ'ল সেইটো জ্বলিয়ে গৈ থাকে সেইভাগে পানীত বেয়া পৰিছে ধাম ধুম পৰিলে পানী 12টা বাজিব আছে ইয়াত জ্বলোৱাটো বহুত ৰিক্স গম পাইছা নাই তুমি ক'লে নহ'ব ইয়াত জ্বলোৱাটো বহুত ৰিক্স এবাৰ 100% ভাই লগ 100% জ্বলাই দিলোঁ দেই হৰ মহাদেৱ জয় কেমেৰা বাবা বলবো মজা জ্বলিছে এবাৰতে জ্বলাইছ নেকি মই এবাৰতে জ্বলাইছোঁ কৃষ্ণ জ্বলাই নাথাকে জ্বলাই দিয়া গছ জ্বলিলে দে হ'ব মাল চব জ্বলোৱাৰ পিছতে ভাল লাগিব জ্বলাই দিয়া চবে মই আছোঁ আকৌ দেই মই নাই পেলাই ভাবিব ময়ো আছোঁ ফাইনেলি দেই ভাই লগ পানী ওচৰলৈ আহিছোঁ বেছি দূৰলৈ নাযাওঁ বাৰু মই এখনৰ পৰাই যাওঁ ক'ত যাবি নি যা তহঁতে যা নেদেখাই হৈ পৰিলোঁ মানুহকেইটা আগলৈ গৈ আছে অকণমান যাব পাৰি সিহঁতি গৈ ল'লে যে কেছ নাই মানে একো নাই গুচি যাব যা ইয়াৰ পৰাই দি দিলোঁ এনেকৈ পানী পাৰি দিছোঁ যা অকণমান ময়ো মাৰি লৈছোঁ দেই হৈ গ'ল আৰু মজাকৈ যাব তোমাৰ মই পানী ভালকৈ ঢালি ল'লোঁ মাথাত চালিয়াকৈ এতিয়া আহি আছোঁ দেই পানী খতৰা আছোঁ আমিও চাকালাকা বুম চাই থাকক আৰু কি কওঁ কি নকওঁ আপোনালোক আগৰটো ব্লগ যেনেকুৱা আছিলে তেনেকুৱা আগৰ ব্লগটো যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব চাই ল'ব আৰু ধুনীয়াকৈ দেই सब्सक्राइब जरूर करिएगा क्योंकि इसी चैनल पे हमारा दूसरा गाना जो भोला भंडारी
पिछले साल आया था उसका पार्ट 2 आ रहा है अगर अच्छा लगेगा ना तो लाइक शेयर कमेंट जरूर करिएगा जयशंकर जय महाराज बिहारी बाबा आ जाओ हे रागा sao pura khatra dah sudah oh ফাইনেলি ভাই লোক আৰু বেহেন লোক এতিয়া একদম 2টা বাজি গ'ল ধুনীয়াকৈ আমি তাৰপৰা ওলাই দিলোঁ এতিয়া চালিয়া গোটেইকেইটা ঘৰলৈ গৈ থাকোঁ হা ৰ'দ নহ'লেও ৰাতি এতিয়া কেছ নলাই যাওঁ ফচ ব'লা বহুমা দলঙৰ ওপৰত ৰৈ আছোঁ বৰ্তমান এতিয়া 2টা বাজি গ'ল এতিয়া ধুনীয়াকৈ ঘৰৰ ফালে গৈ থাকোঁ আৰু ব'লক আহি থাকোঁতে মানে পূৰা খাতৰাকৈ বৰষুণ আহি গ'ল দেই দেখিছেনে দোকানতে সোমাই ৰৈ আছোঁ আৰু ঘৰলৈ গৈ থাকিমগৈ তিতিয়ে গুচি যাম নেকি বৰষুণ ডাঙৰকৈ আহিব মানে এতিয়া আৰু দেই পূৰা বৰষুণ আহি গ'ল ৰখি আছোঁ বৰমীয়া তিনিআলিৰ ওচৰতে তাকে আৰু এনেকৈ তিতি গুচি যামগৈ নেকি আৰু চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু দেই